হেল্ল' বন্ধুসকল, আজি তোমালোকৰ ক্লাছ 3 আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো চোৱা, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসমৰ বাবে বিশেষ ব্যৱস্থা আছে? উত্তৰটো চোৱা 371 অনুচ্ছেদত। 2 নম্বৰ কুৱেশ্যনটো চোৱা, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? উত্তৰটো চোৱা 126খন। 3 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ পৰা ৰাজ্যসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয়? উত্তৰটো চোৱা 7জন। 4 নম্বৰ কুৱেশ্যনটো চোৱা, অসম কেশৰী বুলি কাক জনা যায়? উত্তৰটো চোৱা আম্বেদকাৰী ৰায়চৌধুৰী। 5 নম্বৰ কুৱেশ্যনটো চোৱা, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? উত্তৰটো চোৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 6 নম্বৰ কুৱেশ্যনটো চোৱা, শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন নাট কি ৰচনা কৰিছিল? উত্তৰটো চোৱা চিহ্ন যাত্ৰা। 7 নম্বৰ কুৱেশ্যনটো চোৱা, বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো? উত্তৰটো চোৱা মাজুলী। 8 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো চোৱা সৈয়দা আনোৱাৰা টাইমত। 9 নম্বৰ কুৱেশ্যনটো চোৱা, নামবৰ অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? উত্তৰটো চোৱা কাৰ্বি আংলং জিলাত অৱস্থিত। 10 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ প্ৰাচীন নামটো কি আছিল? উত্তৰটো চোৱা প্ৰাগজ্যোতিষপুৰ বা কামৰূপ। 11 নম্বৰ কুৱেশ্যনটো চোৱা, আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো চোৱা স্বৰ্গদেউ চুকাফা। 12 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰটো চোৱা 1826 চনত। 13 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো চোৱা গোপীনাথ বৰদলৈ। 14 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? উত্তৰটো চোৱা 1973 চনত। 15 নম্বৰ কুৱেশ্যনটো চোৱা, শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যৰ নেতৃত্ব কোনে দিছিল? উত্তৰটো চোৱা লাচিত বৰফুকন। 16 নম্বৰ কুৱেশ্যনটো চোৱা, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰটো চোৱা চৰাইদেউ। 17 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰটো চোৱা ছাৰ আকবৰ হাইদৰি। 18 নম্বৰ কুৱেশ্যনটো চোৱা, প্ৰথম অসমীয়া স্বৰাজ্যিক ৰজাজন কোন আছিল? উত্তৰটো চোৱা পুৰনন্দ সিংহ। 19 নম্বৰ কুৱেশ্যনটো চোৱা, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰটো চোৱা 1985 চনৰ 15 আগষ্টত। 20 নম্বৰ কুৱেশ্যনটো চোৱা, বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো চোৱা পুষ্য বৰ্মন। ভিডিঅ'টো চাই যদি ভাল লাগি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। থেংক ইউ।